নমস্কাৰ আজিৰে পৰা আমি আৰম্ভ কৰিবলৈ ওলাইছো NCERT বুকৰ আলোচনা লগতে কোৱেশ্চন এনসাৰ প্ৰথম এই ভিডিঅ'টোত আমি ক্লাস 9 ৰ সিলেবাস সম্পৰ্কে দুই এটা কথা ক'বলৈ ওলাইছো ক্লাস 9 ৰ কোৰ্স ষ্ট্ৰাকচাৰটো এনে ধৰণৰ হ'ব ইউনিট 5টা থাকিব প্ৰথম ইউনিটত থাকিব কম্প্ৰিহেনশন 15 নম্বৰ থাকিব নেক্সট ইউনিটত থাকিব ৰাইটিং স্কিল তাত থাকিব 25 নম্বৰ ইউনিট 3 থাকিব গ্ৰামাৰ তাত থাকিব 20 নম্বৰ ইউনিট 4 টেক্সট বুকৰ পৰা আহিব প্ৰোজ খিনি হ'ব গদ্যাংশ হ'ব 10 নম্বৰ ইউনিট 5 ত থাকিব পোয়েট্ৰি খিনি তাৰ পৰা আহিব 10 নম্বৰ টোটাল হ'ব 80 নম্বৰ NCERT বুকৰ ক্লাস 9 ৰ বাবে যিখন 2023 আৰু 24 বৰ্ষৰ বাবে সিলেবাস জাৰি কৰা হৈছে সিলেবাসখনত প্ৰথম থাকিব এটা কম্প্ৰিহেনশনত 6টা থাকিব ভেৰি শৰ্ট কোৱেশ্চন থাকিব তাৰ পিছত শৰ্ট এনসাৰ দিব লাগিব 3টা য'ত 2 নম্বৰকে থাকিব আৰু 3টা গ্ৰামাৰৰ পৰা থাকিব 1 নম্বৰকে টোটাল থাকিব 15 নম্বৰ সেকশন বি থাকিব লিখন কলা ইয়াত ৰাইটিং স্কিলৰ ওপৰত কোৱেশ্চন আহিব যেনেকৈ 5 নম্বৰ এটা আহিব আপোনালোকৰ গল্প লিখনৰ ওপৰত ষ্টৰী ৰাইটিং বুলি যেটো কোৱা হয় তাৰ পিছত আহিব এটা প্ৰতিবেদন লিখিবলৈ ফকৰা যোজনা আহিব 5 নম্বৰ ভাব সম্প্ৰসাৰণ কৰিবলৈ আহিব 5 নম্বৰ জতুৱা খণ্ড জতুৱা ঠাঁচ এইখিনি আহিব 5 নম্বৰ সেকশন সি থাকিব ব্যাকৰণ ইয়াত আহিব সন্ধি বিশেষ্য বিশেষণ সৰ্বনাম ক্ৰিয়া অব্যয় লিংগ আৰু বচনৰ ওপৰত টোটাল থাকিব 20 মাৰ্কস সেকশন ডি থাকিব প্ৰোজ গদ্য অংশৰ পৰা আহিব গদ্য অংশত থাকিব এটা কোৱেশ্চন লং য'ত আহিব 4 নম্বৰ শৰ্ট কোৱেশ্চন এটা আহিব য'ত থাকিব 2 নম্বৰ আৰু ভেৰি শৰ্ট কোৱেশ্চন আহিব 4টা য'ত থাকিব 4 নম্বৰ পদ্যাংশৰ পৰা আহিব এটি লং কোৱেশ্চন য'ত থাকিব 4 নম্বৰ শৰ্ট কোৱেশ্চন এটি আহিব য'ত থাকিব 2 নম্বৰ আৰু ভেৰি শৰ্ট কোৱেশ্চন আহিব 4টা য'ত থাকিব 4 নম্বৰ পিৰিয়ডিক টেষ্টৰ পৰা থাকিব 10 নম্বৰ লগতে সাবজেক্ট মেইনটেনেন্স এইবোৰ পৰা থাকিব 5 নম্বৰ নোটবুক কিপিং আদিৰ পৰা থাকিব 5 নম্বৰ টোটাল 20 নম্বৰ এটা এছেছমেন্ট মাৰ্ক থাকিব আশা কৰো সিলেবাসৰ ওপৰত যিখিনি কথা কোৱা হ'ল এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে পৰৱৰ্তী ভিডিঅটো নিখা 9 বজাত প্ৰকাশ পাব সো ভিডিঅটো চাবলৈ নাপাহৰিব ভিডিঅটোত আমি আলোচনা কৰিম শিশুলীলা কবিতাটোৰ বিষয় আৰু শিশুলীলা কবিতাটোৰ যিমানখিনি কোৱেশ্চন এনসাৰ হ'ব পাৰে প্ৰত্যেকটো কোৱেশ্চন এনসাৰ আমি আলোচনা কৰিম লগতে PDF ফাইল মোৰ ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব সো ভিডিঅটো চাবলৈ নাপাহৰিব